নমস্কাৰ বন্ধুসকল, কি খবৰ? কালি আমি আলোচনা কৰিছিলোঁ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত। আজি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কিয় কৈছোঁ যে আমাৰ পাৰ্চনেলিটিটো ডেভেলপ হ'বই লাগিব। কিয়নো আপুনি বা আমি যিখন ফিল্ডতে আগবাঢ়ি নাযাওঁ কিয় বা যিখন ফিল্ডত আগবাঢ়িবলৈ আমাৰ মনৰ কথাখিনি ফিল্ডখনত ৰাখিবই লাগিব। ইণ্টাৰভিউটাৰ হওক, ধৰক আমি কলেজতে পঢ়ি আছোঁ বা আমি কাৰোবাৰ এজনৰ কথা পাতি আছোঁ, আমাৰ মনৰ কথাখিনি তেওঁলোকৰ সন্মুখত ৰাখিব পাৰিব লাগিব। গতিকে মই ভাবোঁ আমাৰ প্ৰত্যেকে নিজৰ পাৰ্চনেলিটিৰ ওপৰত বহুত কাম কৰিবলগীয়া আছে আৰু সেইটো ময়ো কৰি আছোঁ। মই ভাবোঁ মোৰ ভিডিঅ'টো আপোনালোকক অকণমান হেল্প কৰিব। ঠিক আছে, আহক ভিডিঅ'টো যাওঁ। কালি পাৰ্চনেলিটি ডেভেলপত মই কেইটামান পইণ্ট কৈছিলোঁ, আজি আপোনাৰ তাৰ ওপৰত এটা ফৰ্মুলা দিব ওলাইছোঁ। SFAA, S ফৰ স্মাইল, F ফৰ ফেয়াৰ, A ফৰ এগ্ৰি আৰু A ফৰ এটিটিউড। ঠিক আছে, এতিয়া S ফৰ নাম্বাৰ 1 পইণ্ট, S হ'ল স্মাইল, হাঁহি। যে আমাক কোনোবা এখন যেতিয়া ফটো মাৰোঁ আমি অকণমান হাঁহি দিওঁ, কাৰণ কিয় যে ফটোখন ভাল উঠিবৰ কাৰণে। কিন্তু যদি তেনেকুৱা হাঁহিটা আমাৰ মুখত সদায় থাকে বা প্ৰতিটো সময়ত থাকে, মানুহৰ মাইণ্ডত আমি যালৈ কথা পাতিম, ইণ্টাৰভিউ দিবলৈ গ'লোঁ, সকলোতে আমাৰ কি এটা ভাল ইমেজ পৰিব আৰু এটা স্মাইলটোৱে পজিটিভ এনাৰ্জি আনে। ঠিক আছে, গতিকে এতিয়াৰ পৰা আপুনি যেতিয়া বাহিৰত যাব এটা সৰু মুখত স্মাইল ৰাখিব, কথা পাতি থাকোঁতে মাজে মাজে এটা স্মাইল কৰিব। ঠিক আছে, নাম্বাৰ 2 F অৰ্থাৎ ফিয়াৰ, ভয়। আমি কি কৰোঁ, আমি গ্ৰুপত বা য'তেই নহওক আমাৰ মনৰ কথাই ক'বলৈ ভয় কৰোঁ। কিয় ভয় কৰোঁ? কিজানি আমাক জাৰ্জ কৰে, কিজানি মোৰ পইণ্টটো ভুল বুলি কয়। ঠিক আছে, সেইকাৰণে আমি ভয় কৰোঁ আৰু সেইকাৰণে আমাৰ নিজৰ কথাখিনি এটা গ্ৰুপৰ সন্মুখত আমি ৰাখিব বা দাঙি ধৰিব নোৱাৰোঁ। গতিকে যেতিয়া আপুনি গ্ৰুপত বা যেতিয়া লগৰকেইজনক কথা পাতি থাকিব, আপুনি একো ভয় নকৰি, মনত একো ভাৱ নানি, আপুনি মনত থকা কথাষাৰ বা আপুনি যি ক'ব বিচাৰিছে আপুনি সেইটো গ্ৰুপৰ সন্মুখত দাঙি ধৰিব। তাৰপিছত 3 নম্বৰ পইণ্টটো আহিব A ফৰ এগ্ৰি, যে আপুনি যেতিয়া কাৰোবাৰ লগত কথা পাতিব কেতিয়াও তৰ্ক নকৰিব। ঠিক আছে, যদি আপোনাক কথা পাতি থাকোঁতে যদি তৰ্কলৈ পৰিণত হৈছে, গতিকে আপুনি কমিউনিকেশ্যন স্কিলৰ ওপৰত একো কাম কৰা নাই, আপুনি নাজানে। গতিকে যেতিয়া কোনোবা এষাৰ কাৰোবাৰ লগত কথা পাতিব, হয়তো আপুনি ভাল পায় কোনোবা এজন বেলেগ এক্টৰক আৰু সিজনে ভাল পায় আপোনাৰ বেলেগ এজন এক্টৰক। গতিকে আপুনি যদি কয় ইজন ভাল আৰু সিজনে যদি কয় সিজন ভাল, গতিকে আপোনালোকৰ মাজত কি হ'ব? এগ্ৰিমেণ্ট হ'ব, মানে আপোনালোকৰ মাজত তৰ্কাতৰ্কি হ'ব। সেইকাৰণে কথা পাতোঁতে যেতিয়া কমিউনিকেট কৰিব, কথা পাতিব, আপুনি এনেকৈ ক'ব পাৰিব, এগ্ৰি কৰিব, যাতে এনেকৈ ক'ব যে হয় আপুনি কোৱা কথাষাৰ সঁচা, কিন্তু তাৰপিছত আপোনাৰ পইণ্টটো ক'ব, তেতিয়া সেই মানুহজনে ভালকৈ শুনিব। গতিকে প্ৰথমতে কি কৰিব, আপুনি ভালকৈ কথাটো শুনি ল'ব, সেইজনে কি ক'ব বিচাৰিছে, তাৰপিছত আপুনি ক'ব। তাৰপিছত আহিলে এটিটিউড, 4th পইণ্ট আহিলে এটিটিউড। এটিটিউড কি? এইটো মানে ভাবে যে মই কাকো নেমাতিম, যাম আহিম, কালো নেচাম নেমেলিম, সেইটো একটো নহ'লে ইগ' কয়। ঠিক আছে, গতিকে এটিটিউড কি কয় যে আপুনি যাব, হাঁহিব, চিনি ফৰক নব, কাৰোবাজন মুখলৈ চাই হাঁহি এটা মাৰিব। আজিকালি মানুহে চবেই লগত ইজনে সিজনে কথা পাতিব বিচাৰে, কিন্তু নিজৰ ভয়ত মানে সিহঁত কি কৰে, মানে ইজনে সিজনৰ লগত কথা পাতিব নোৱাৰে। গতিকে আপুনি মুখত এটা স্মাইল ৰাখিব, আগতে গৈ চিনাকি হ'ব, কথা পাতিব। ঠিক আছে, গতিকে আজি আপোনাক মই 4টা পইণ্টৰ ওপৰত কথা ক'লোঁ, স্মাইল, ফিয়াৰ, এগ্ৰি আৰু এটিটিউড। গতিকে এই 4টা আপুনি ডেভেলপ কৰক। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে শ্বেয়াৰ কৰিব। বাই বাই।